মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি তোমালোকলৈ আগবঢ়াইছোঁ এখন ৰচনা, মোৰ প্ৰিয় গ্ৰন্থ। এইখন উচ্চতৰ মাধ্যমিক আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ কাৰণে এখন কমন ৰচনা। মোৰ ৰচনা সাৰথি শীৰ্ষক ৰচনা সংকলনখনৰ পৰা এই ৰচনাখন তোমালোকলৈ আগবঢ়ালোঁ। আহাচোন আমি ৰচনাখন চাওঁ। মোৰ প্ৰিয় গ্ৰন্থ। আৰম্ভণি। প্ৰাচীন কালৰে পৰাই গ্ৰন্থই গ্ৰন্থপ্ৰেমীৰ জ্ঞান তৃষ্ণা পূৰণ কৰি আহিছে। গ্ৰন্থৰ জৰিয়তেই পঢ়ুৱৈয়ে লেখকজনক মানসিকভাৱে লগ পোৱাৰ উপৰিও তেওঁৰ চিন্তা চৰ্চাৰ সৈতে একাত্ম হ'ব পাৰে। গ্ৰন্থ অধ্যয়নে মানুহৰ বৌদ্ধিক বিকাশ ঘটোৱাৰ লগতে পথ প্ৰদৰ্শক হিচাপেও কাম কৰে। মোৰ প্ৰিয় গ্ৰন্থ। কিতাপ পঢ়াৰ প্ৰতি থকা হেঁপাহৰ কাৰণেই এতিয়ালৈকে মই ভালেকেইখন গ্ৰন্থ অধ্যয়ন কৰিছোঁ। ইয়াৰ ভিতৰত যিকেইখন গ্ৰন্থই হৃদয় চুই যাব পাৰিছে সেইকেইখনেই মোৰ প্ৰিয়। হোমেন বৰগোহাঞিৰ হাউদৰ পুতেকে নাও মেলি যায়, মানুহ হোৱাৰ গৌৰৱ, যতীন্দ্ৰনাথ বৰগোহাঞিৰ পৃথিৱীৰ মৰম, ভৱেন্দ্ৰনাথ শইকীয়াৰ মৰমৰ দেউতা আদি গ্ৰন্থ মোৰ অতিকৈ প্ৰিয়। মৰমৰ দেউতাখনৰ কাহিনীয়ে মোৰ মনত দকৈ সাঁচ বহুৱাৰ কাৰণে এইখন মোৰ প্ৰথম পছন্দ। এতিয়া আহোঁ আমি তৃতীয়টো পেৰেগ্ৰাফলৈ। লেখকৰ পৰিচয়। ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াৰ 1932 চনত নগাঁৱত জন্ম হৈছিল। সাহিত্য, সংস্কৃতি, চলচ্চিত্ৰ, সাংবাদিকতা আদি আটাইকেইটা দিশতে অৱদান আছিল স্মৰণীয়। প্ৰহৰী, গহ্বৰ, বৃন্দাবন, তৰংগ, এই বন্দৰৰ আবেলি, উপকণ্ঠ, সান্ধ্য ভ্ৰমণ, শৃংখল, আকাশ আদি তেওঁৰ উল্লেখযোগ্য গল্প সংকলন। আতংকৰ শেষত, অন্তৰীপ, ৰম্যভূমি এই তিনিখন উপন্যাস ৰচনাৰে অসমীয়া সাহিত্যৰ ভঁৰাল তেওঁ চহকী কৰি থৈ গৈছে। শিশু সাহিত্যিক হিচাপে মৰমৰ দেউতা, শান্ত শিষ্ট, হৃষ্টপুষ্ট মহাদুষ্ট, মহাদুষ্টৰ দুষ্ট বুদ্ধি, তোমালোকৰ ভাল হওক আদি গ্ৰন্থ ৰচনা কৰিছিল। চলচ্চিত্ৰ নিৰ্মাতা হিচাপেও ভৱেন্দ্ৰনাথ শইকীয়াৰ নাম স্মৰণীয়। সন্ধ্যাৰাগ, অনিৰ্বাণ, কোলাহল, সাৰথি, আৱৰ্তন, ইতিহাস আদি চলচ্চিত্ৰৰে তেওঁ সকলোকে মুগ্ধ কৰি থৈ গৈছে। নাট্যকাৰ হিচাপেও তেওঁৰ অৱদান যথেষ্ট আছিল। ভ্ৰাম্যমাণ মঞ্চৰ তেওঁৰ নাট্যসম্ভাৰ ৰামধেনু, অন্ধকূপ, বন্দীশাল, মণিকূট, নীলকণ্ঠ, অমৃত, জন্মভূমি, দীনবন্ধু, প্ৰতিবিম্ব, গোধূলি, গহ্বৰ, মহাৰণ্য, ৰম্যভূমি, শতাব্দী আদি। এতিয়া আহোঁ আমি আমাৰ ৰচনাখনৰ চতুৰ্থটো পেৰেগ্ৰাফলৈ। ইয়াত আছে গ্ৰন্থখনৰ কাহিনীভাগ। মৰমৰ দেউতা গ্ৰন্থখন শিশু আৰু কিশোৰৰ উপযোগী এখন সৰু উপন্যাস। গ্ৰন্থখনৰ কাহিনীভাগৰ মূল নায়ক বিপুল নামৰ এজন কিশোৰ। কৈশোৰ অৱস্থা প্ৰাপ্তিৰ পিছতেই বিপুলে কিদৰে অসৎ সংগত পৰি অবাটে বাট বুলিছিল, মাক বাপেকৰ বুজনিতো শুদ্ধ পথ নোলোৱাত বাপেকে কিদৰে পুতেকক সৎ পথলৈ আনিছিল তাৰ অতি মনোৰম বৰ্ণনা আছে উপন্যাসখনত। বিপুল নামৰ ল'ৰাটোৱে মাক দেউতাকৰ কথা নুশুনি লগৰীয়াৰ লগত পঢ়া শুনা নকৰি চিনেমা চাই ফুৰাৰ লগতে দোকানৰ পাছফালে চিগাৰেট সোপা, ঘৰত অশান্তি সৃষ্টি কৰা আদি ঘটনাক্ৰমে পঢ়ুৱৈক সেয়া যেন নিজৰ ঘৰৰে সমস্যা এনে অনুভৱ কৰায়। তদুপৰি বিপুলক কিদৰে ভাল কৰিব পাৰি সেই চিন্তাও উপন্যাসখন পঢ়ি যাওঁতেই পাঠকৰ মনলৈ আহে। এতিয়া আহোঁ আমি ৰচনাখনৰ 5 নম্বৰ পেৰেগ্ৰাফটোলৈ। গ্ৰন্থখন ভাল পোৱাৰ কাৰণ অথবা প্ৰিয় হোৱাৰ কাৰণ। এই উপন্যাসখন মোৰ ভাল লগাৰ কেইবাটাও কাৰণ আছে। এই উপন্যাসখনত এখন অসমীয়া ঘৰত হ'ব পৰা ল'ৰা ছোৱালীৰ সমস্যা এটাক অতি সুন্দৰভাৱে লেখকে দাঙি ধৰিছে। কৈশোৰ কালত মনে বিচৰা ধৰণৰ কামবোৰ ভাল লাগে যদিও সেইবোৰ সদায় ভাল কাম নহ'বও পাৰে।
তদুপৰি সকলো পিতৃ মাতৃয়ে নিজ সন্তানৰ ভাল হোৱাটোৱেই বিচাৰে। এই দুয়োটা কথা উপন্যাসখন পঢ়ি অনুভৱ কৰিব পাৰিছিলোঁ। কোনটো কাম ভাল আৰু কোনটো কাম বেয়া তাৰ আভাস পাইছিলোঁ কিতাপখন পঢ়ি। লেখকৰ সহজ সৰল অথচ আকৰ্ষণীয় বৰ্ণনাই কিতাপখনৰ প্ৰতি আকৰ্ষণ বঢ়াইছিল। এই দুটা কাৰণতেই গ্ৰন্থখন মোৰ প্ৰিয়। এতিয়া আহোঁ সামৰণি পেৰেগ্ৰাফটোলৈ। মই ভাবোঁ সাম্প্ৰতিক সময়ত বিপথে যোৱা সন্তানক সৎ পথলৈ আনিবলৈ, তেওঁলোকৰ মানসিক পৰিৱৰ্তন আনিবলৈ এই গ্ৰন্থখন প্ৰতিজন মাক দেউতাকে নিজৰ সন্তানক পঢ়িবলৈ দিয়া উচিত। কিতাপখনৰ কাহিনীয়ে সন্তানৰ মনত যে গভীৰভাৱে সাঁচ বহুৱাব এই কথা নিশ্চিত। আমাৰ ৰচনাখন ইয়াতে সামৰণি পৰিছে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকলৈ মোৰ প্ৰিয় গ্ৰন্থ ৰচনাখন আগবঢ়ালোঁ। এই ৰচনাখন হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ পৰীক্ষাত ভালেকেইবাৰ আহিছে। 2021 চনতো এই ৰচনাখন অহাৰ সম্ভাৱনা প্ৰবল। তোমালোকে আশা কৰোঁ ভিডিঅ'টো ভালকৈ চাবা, শুনিবা আৰু ৰচনাখন হৃদয়ংগম কৰিবলৈ চেষ্টা কৰিবা। ধন্যবাদ।